হেল্ল' বন্ধুসকল, মোৰ ভিডিঅ'টো চবে চাই থাকবি আৰু ভিডিঅ'টো যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, লাইক কমেণ্ট কৰবি, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। এনেকৈ আপোনালোকক মই হাঁহি ৰাখিব পাৰিম দেই। আজি মই আপোনালোকক এটা একদম জমনি কথা ক'ম। জমনি কথাটো ভাল লাগব আপোনালোকৰ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কি হৈছে জানানে ফ্ৰেণ্ডছ, মানে কি মই যেতিয়া টিভি আছিলোঁ, মোৰ এটা চেনেল আছে, সেই চেনেলটোৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম দে। হিন্দীত ভিডিঅ' বনোৱা আগতে মই চিৰি আছিলোঁ সেইটো ভিডিঅ'ত। তাকাউণ্টে কি হৈছে, মোৰ ছোৱালীটো আছিল, ছোৱালীটো এদিন ফ্ৰেণ্ডটোৰ ঘৰত গৈছে। তাৰপিছত ছোৱালীটো ৰাতি ঘৰত আহিছে ৰাতিপুৱা। তাৰপিছত মই মোৰ ছোৱালীটোক সুধিলোঁ, অ' বেটা আজি ৰাতি তই ঘৰত কিয় নাহিলি? তাৰপিছত বেটাটোৱে কৈছে আৰু, মাই মই ৰাতি নহয় মোৰ ফ্ৰেণ্ডটোৰ ঘৰত পঢ়ি আছিলোঁ। তাৰপিছত মই ক'লোঁ, অ' বেটা তোৰ কি নিচা ফাটাই নাই নেকি এতিয়াকলে? তাৰপিছত বেটাটোৱে কৈছে, কিয় মাই? তাৰপিছত মই ক'লোঁ, অ' বেটা তোৰ আজি পঢ়া বাদ দিবৰ কাৰণে 4 বছৰ হ'ল, তই ইথান চাকৰি কৰি আছ গুৱাহাটীত। वाह क्या सीन है वाह क्या सीन है। তাৰপিছত বেটাটোই মানে হাঁহিব ধৰিছে, সি লাজতে গুচি গেলাক। তাৰমানে সি ৰাতি ঢেৰ মাল খাইছে, খাই পেলাই তাৰ নিচাগিলান ফাটাই নাই বাচা। এনেকুৱা আন ঘটনা ঘটছে। আৰু ঘটনা আছে ৰ, মই ক'ম ৰ আপোনালোকক। বন্ধুসকল আৰু একদিন কি হৈছে জানেনে, আজি মোটামুটি 20-30 বছৰমান আগতে য'তে মই যেথান মই একদম চেংৰা আছিলোঁ, তেথান কি হৈছে, মই ৰাস্তাতে একবাৰ ফুৰবা গৈছিলোঁ। যাওঁতেতো যোনবিলাক মানুহগিলাখান দেখছোঁ, সেই মানুহগিলাখান দেখা পাই কেনে মোৰো ভোক লাগছিল সেইটো সোমাওঁতে। তাৰপিছত ভোক লাগোঁতে মই সোমাই গ'লোঁ। সোমাই যাওঁতে এটা মানুহ মোক সুধিছে, তই ক'ৰ পৰা আহিছা? তাৰপিছত মই ক'লোঁ, মই দৰাবাৰীত ৰৈ আছোঁ। তাৰপিছত মানুহটো মোক ইমান মাছি মোৰ টাপলে চাপলে একদম ৰঙা কৰি ফেলছি। ভালো লাগছিল, ইমান টাপলে ৰঙা কৰি ফেলছি। তাৰপিছতে মই বুজি পালোঁ, মানুহটোৱে মোক ক'লা, হয় এখন কোনো বেয়া নহয়, এখন কোনো বেয়া নহয়, ল'ৰাৰো নহয় ছোৱালীৰো নহয়, এখন হৈছে ভোজ মানুহ মাৰা ভোজ। এনাই এখন জমিনি হৈছে। আৰু একদিন কি হৈছে জানানা, সেইটো বেছি দিনৰ ঘটনা নহয়, মই যেতিয়া তিৰি হৈ আছিলোঁ তেতিয়াৰ ঘটনা। মই একদিন ৰাস্তাত মোৰ বাপাটো সৰু থাকোঁতে, আমাৰ তেতিয়া আৰু কি এইগিলাক হাৰগিছ চাগিছ একোৱে নাছিল না, নহ'লে মানে মই বাপাটোক সেই মানে সি হাগছিল কাপোৰত, মই সলাই দি আছিলোঁ। তাৰপিছত গাঁৱৰ টকচৰি কি বুলি কয়, তাৰপিছতে সেইখিনি সময়তে এটা গুৱাহাটীত তিৰিৱালা আহি পেলাই সুধিছে, ঐ হাৰগিছ নাই নেকি? তাৰপিছত মই কৈছোঁ, মই হাৰগিছ কি তেথান বুজিয়ে নাপাওঁ ন। তেতিয়া মই গাঁৱৰ মহিলা আৰু, তাৰপিছত মই কৈছোঁ, অ' হাৰগিছটো কেতিয়াবাই হাগছি ৰ, এতিয়া সলাই দি আছোঁ মই। তাৰপিছত হাঁহিবা ধৰিছে, গাঁৱৰ চৰি হাঁহিবা ধৰিছে গুৱাহাটীৰ তিৰিটোই। বহুত ঘটনা ঘটিছিল, আৰু কম ৰ মোৰ ভিডিঅ'টো কেৱল শ্বেয়াৰ কৰিবি তহঁতে দেই আৰু ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো। বন্ধুসকল, ছোৱালীবিলাকে যিমানে সলমান খান, বিৰাট কোহলি, শ্বাহৰুখ খানক লাগি নমৰকে, লাষ্টত বেয়া হ'ব লাগিব আমাৰ গাঁৱৰ সেই মটো পেটলুকিটাৰ লগতে। कैसा लगा मेरा मजाक? জানা না, আৰু একদিন এনেকুৱা হৈছে, মই দোকানত গৈছিলোঁ, পঢ়ি দোকানত গৈছিলোঁ। দোকানত যাওঁতে এটা সৰু ছোৱালী দোকানত গৈছে। যাওঁতে দোকানীটোক সুধিছে, দোকানী দাদা আপোনাৰ তাতে বগা হোৱা কিবা মলম আছে নেকি, বহুত ঘূলি যে বগা হয়? তেতিয়া দোকানীটোক কৈছে, অ' পাপা আছে। তাৰপিছত ছোৱালীটো দোকানীটোক কৈছে, দাদা যদি আছে তেতিয়াহ'লে আপুনি মুখখনত নলগাকে, আপোনাক দেখিলে মই সদায় ভয় খাই যাওঁ। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। একদিন দেখাই থাকোঁতে কি হৈছে, মোৰ মোবাইলটো নহয় বাচা, পাপাই টিপি থকা দেখছোঁ মই। দেখাওঁতে মোৰ একদম জীৱ গুচি গৈছে। মা মোৰ মোবাইলত পাপাই যদি কিবা পায়, মোৰ গোটা খাব কলিজাখন। তাৰপিছত আকৌ মই চিন্তা কৰিলোঁ, কথা নাই দে, মইতো এতিয়া ছিংগেল, একো দেখা নাপাওঁৱে, একো নাই মোবাইলত।
আৰু বহুত ঘটনা ঘটিছে মোৰ লগত, কৈ আছোঁ দিয়কচোন। ৰহে তনেকে ধৈৰ্য হৈছে, ভিডিঅ'টো নাকাটবি কিন্তু চাই থাক, পুৰা চাই থাকবি। একদিন মই আমাৰ মাক মই ক'লোঁ, অ' মাই, মই জীৱনটোত আগবাঢ়ি যাবৰ কাৰণে কি কৰিব লাগিব? তাৰপিছততো মায়ে আছে একদম, মায়ে আহি কেনে মই কৈ আছোঁ, মায়ে আহি কেনে এই দেখিছেনে, এই পাতেদি মোক দিছে হাতত, দি পেলাই কৈছে, তই যে জীৱনত আগবাঢ়িব খুজিছে তেনেহ'লে এই মোবাইলটো যে আছে মোবাইলটোত মাৰ, এখানেদি মাৰি কেনে ভাং, তেতিয়া জীৱনত আগবাঢ়ি যাব পাৰিবি। বন্ধুসকল, আপোনালোকে চবচে জাদা, আপোনালোকে চবতকৈ বেছি কি খায়? ভাত আৰু ৰুটি। লেকিন আজিকালি ল'ৰা ছোৱালীয়ে ভাত আৰু ৰুটিতকৈ কচম বেছিকৈ খায়। চিখৰতকৈও কচম বেছি খায়, ভাত আৰু ৰুটিতকৈও কচম বেছিকৈ খায়। আৰু একদিন হৈছিল, মই সৰু থাকোঁতে পাছা মোক টিউশ্যন কৰা ছাৰ এটা আছিল, গণিতৰ টিউশ্যন। তেথেন ছাৰটো মোক সদায় মাৰে, অংক কৰিলে মই নৰোঁ, নৰলি মানে ছাৰটো মোক সদায় মাৰে। তাৰপিছত দুদিনমান দেখোন ছাৰটো টিউশ্যনত অহা নাই। তাৰপিছত মই ছাৰটোক ফোন কৰি সুধি থাকোঁ আৰু যে ছাৰ টিউশ্যনত নাহা নেকি? ছাৰে ৰিচিভ কৰি কয় যে নাযাওঁ, মোৰ বেমাৰ হৈছে। তাৰপিছত 4 দিনৰ পিছত আকৌ কল কৰিলোঁ, সেইবাৰ কল কৰোঁতে ঘৈণীয়েকে কৈছে, যে আমাৰ সেইটো ঢুকাল, মৰিল। তাৰপিছত মোৰ শুনি কেনে ইমান ভাল লাগছি। তাৰে পিছত আকৌ কল কৰিছোঁ, অ' বাইদেউ, ছাৰে টিউশ্যনত নাহে নেকি? তাৰপিছত বাইদেউটো মোক গালি দিছে, সেইটো টিউশ্যন কৰিব নোৱাৰে, মৰি গেলাক। মোৰ শুনি কেনে ইমান ভাল লাগছি, বাপৰে বাপ। মই শুনৰ আশাতে যে কেইবাৰ ফোন কৰোঁ, চবৰে সেনে হয়। এটা বয়সত যেতিয়া টিউশ্যন লৈ থাকিব, মাষ্টাৰগিলাখানে মাৰে চলিগিলাখানক, চলিগিলাখানে ভাল পায় মাষ্টাৰটোক মৰবা দি।